Diksha portal বা Diksha appত শিক্ষক শিক্ষয়িত্ৰীসকলে কিদৰে ৰেজিষ্ট্ৰেচন কৰিব লাগিব সেই সম্পৰ্কীয় এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছো। ৰেজিষ্ট্ৰেচন কৰিবৰ বাবে আমি ব্ৰাউজাৰৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিব পাৰো বা এপ Diksha এপটোৰ জৰিয়তেও আমি ৰেজিষ্ট্ৰেচন কৰিব পাৰো। যেহেতু গুগল ক্ৰোম ব্ৰাউজাৰৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰিলে আমাৰ কিছু ক্ষেত্ৰত সুবিধা হয়, সেইবাবে আমি প্ৰথমতে ব্ৰাউজাৰৰ জৰিয়তে কিদৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰি সেই সম্পৰ্কে আমি এই ভিডিঅ'টোত চাম। এতিয়া আমি গুগল ক্ৰোম ব্ৰাউজাৰত ইয়াত গুগলত আমি লিখিব লাগিব Diksha লগইন আপোনালোকে টাইপ কৰি সাৰ্চ কৰিব। তেতিয়া আমাক প্ৰথম যেটো লিংক আমি দেখা পাম, এই ধৰণে দেখা পাম লগইন Diksha। ইয়াত আমি ক্লিক কৰিব লাগিব। তেতিয়া আমাক এটা পেজত লৈ যাব। ইয়াত আমাৰ এই তিনডাল আজ নিশ্চয় দেখিছে, এই ডখৰত ক্লিক কৰিলে আমাক সাইন ইন অপশনটো দেখা দিব। সাইন ইনত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকৰ প্ৰত্যেকৰ এনেদৰে নিজৰ আন কিবা ব্ৰাউজাৰ যদি আছে বা Diksha এপটো যদি আপোনালোকে ইনষ্টল কৰি থোৱা আছে তেতিয়া আপোনালোক তলত এনেদৰে দেখাব। আমি ইয়াৰ পৰা গুগল ক্ৰোম সিলেক্ট কৰিম, জাস্ট ওয়ান্স ক্লিক কৰিলো। এতিয়া আমাক এই পৃষ্ঠাটো দেখুৱাব। ওয়েলকাম টু Diksha লগইন, এন্টাৰ ইমেইল এড্ৰেছ, মোবাইল নাম্বাৰ। ইয়াত আমাৰ মোবাইল নাম্বাৰ লিখিব লাগিব বা আমাৰ ৰেজিষ্টাৰ্ড ইমেইল এড্ৰেছটো লিখিব লাগিব। যেহেতু এই ভিডিঅ'টোত আমি কিদৰে ৰেজিষ্ট্ৰেচন কৰিব লাগে সেই সম্পৰ্কে আলোচনা কৰিম, গতিকে যিসকলে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে ইয়াত এনেদৰে আন্ডাৰলাইন কৰি লিখি থোৱা আছে ইয়াত ৰেজিষ্টাৰ হিয়াৰ, এই অংশটোত আমি ক্লিক কৰিব লাগিব। তেতিয়া আমাক এটা নতুন পেজলৈ লৈ যাব। এই পৃষ্ঠাটোত আমি ইয়াত নেম বাকি এখিনিত লিখিবৰ কাৰণে কোনো এতিয়া সুবিধা প্ৰদান কৰা হোৱা নাই। প্ৰথমতে আমাক দিছে সিলেক্ট ইয়াৰ অফ বাৰ্থ। ইয়াৰ পৰা আমি এই ইয়াৰ অংশটোত চুই দিয়াৰ লগে লগে আমাক এখন ড্ৰপ ডাউন লিষ্ট দেখা দিব। এই লিষ্টখনৰ পৰা আমি নিজৰ জন্ম চনটো সিলেক্ট কৰিব লাগিব। জন্ম চনটো সিলেক্ট কৰাৰ পাছত ইয়াত এই অংশটোত আমি নাম লিখিবলৈ এতিয়া সুবিধা প্ৰদান কৰিছে। ইয়াত আমি নামটো লিখিম, শুদ্ধ স্পেলিং আমি লিখিব লাগিব। এইদৰে আমি শুদ্ধ স্পেলিংৰে আমি নিজৰ নামটো লিখাৰ পাছত তলত আমি দুটা অংশ দেখা পাম। এটা অংশত লিখা আছে মোবাইল নাম্বাৰ, এটাত আছে ইমেইল এড্ৰেছ। যিসকলে মোবাইল নাম্বাৰেৰে ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে সেইসকলৰ কাষত এই অংশটো নীলা হৈ আছে নে আমি মন কৰিব লাগিব, আৰু যিসকলে মোবাইল নাম্বাৰৰ পৰিৱৰ্তে ইমেইল এড্ৰেছ দি ৰেজিষ্ট্ৰেচন কৰিব বিচাৰে সেইসকলে ইমেইল এড্ৰেছ অংশটোৰ বাওঁফালে থকা এই বগা ৰেডিঅ' বাটনটো নীলা হৈ আছে নে সিলেক্ট হৈ আছে নে আমি চাব লাগিব। ইমেইল এড্ৰেছ দি কৰিব বিচৰা সকলে এইদৰে স্পৰ্শ কৰিব লাগিব ইয়াত, আৰু মোবাইল নাম্বাৰ দি কৰা সকলে ইয়াত স্পৰ্শ কৰিব লাগিব। যেহেতু মোবাইল নাম্বাৰে ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে আমাৰ কিছু ক্ষেত্ৰত সুবিধা হয়, সেইবাবে আমি এই ভিডিঅ'টোত মোবাইল নাম্বাৰেৰে কিদৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰি সেয়া চাম। ইয়াত আমি মোবাইল নাম্বাৰটো লিখিব লাগিব। ইয়াত আমি মোবাইল নাম্বাৰটো লিখাৰ পাছত পাছৱৰ্ড, ইয়াত এণ্টাৰ পাছৱৰ্ড লিখা আছে, এই অংশটোত আমি এটা পাছৱৰ্ড সৃষ্টি কৰিব লাগিব। পাছৱৰ্ডটো কেনেধৰণৰ হ'ব লাগিব সেই বিষয়ে ইয়াত লিখা আছে। পাছৱৰ্ডটোত অতি কমেও 8টা কেৰেক্টাৰ থাকিব লাগিব। তাৰ মাজত কেপিটেল লেটাৰো থাকিব লাগিব, স্মল লেটাৰো থাকিব লাগিব, স্পেচিয়েল কেৰেক্টাৰ যেনেদৰে @ বা এণ্ড এনেধৰণৰ স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব বা সংখ্যা থাকিব লাগিব। আমি সেই চৰ্তখিনি মতে আমি ইয়াত এটা পাছৱৰ্ড সৃষ্টি কৰি ল'ব লাগিব। ইয়াতে পাছৱৰ্ডটো কি লিখিলোঁ আমি সেয়া চাবৰ বাবে এই অংশটোত আমি ক্লিক কৰিব লাগিব। এতিয়া আমি কি লিখিলোঁ সেয়া ইয়াত দেখা দিব, আৰু সেই পাছৱৰ্ডটো আমি মনত ৰাখি ৰি এণ্টাৰ পাছৱৰ্ড এই অংশটোত আমি পুনৰ সেই পাছৱৰ্ডটো লিখিব লাগিব। তলত এয়া আই আণ্ডাৰষ্টেণ্ড এণ্ড একচেপ্ট দ্য Diksha টাৰ্মছ অফ ইউজ। ইয়াৰ বাওঁ কাষে এটা আমি বগা অংশ দেখা পাম, বগা বক্স দেখা পাম। এই চেক বক্সটোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে ৰেজিষ্টাৰ বাটনটো হাইলাইট হৈ যাব। এতিয়া আমি ৰেজিষ্টাৰ বাটনত ক্লিক কৰিব পাৰিম। ক্লিক কৰাৰ লগে লগে আমি তাত যিটো মোবাইল নাম্বাৰ দিছিলোঁ সেই মোবাইল নাম্বাৰটোলৈ এটা OTP চেণ্ড হ'ব, আৰু সেই OTPটো আমি ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব। OTPটো 30 মিনিটৰ বাবে বৈধ থাকিব। 30 মিনিটৰ ভিতৰতে আমি ইয়াত অন্তৰ্ভুক্ত কৰি আমাৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব। OTPটো লিখাৰ পাছত ইয়াত সাবমিট বাটনটোত ক্লিক কৰিব লাগিব।
সাবমিট কৰাৰ লগে লগে আমাৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ পৰিব এতিয়া আমাৰ যেটো মোবাইল নাম্বাৰ দি আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলো সেই নাম্বাৰটো দি ইয়াত লগইন কৰি চাব পাৰো মোবাইল নাম্বাৰটো লিখা পাছত ইয়াত আমি পাসওয়াৰ্ড অংশটোত আমি দিয়া পাসওয়াৰ্ডটো লিখিব লাগিব তাৰ পাছত লগইন বাটনটো ক্লিক কৰিব লাগিব এই অংশটোত এনেদৰে আমাৰ এই পৃষ্ঠাটো দেখুৱাব to discover relevant content update the following details select on board boardৰ পৰা আমি ইয়াত state within bracket Assam দেখা পাম এই অংশটো সিলেক্ট কৰিম মিডিয়ামটো আমি সিলেক্ট কৰিম প্ৰত্যেককে নিজৰ নিজৰ ধৰণে Assamese ক্লাছ বিলাক আমি ইয়াত পৰা সিলেক্ট কৰিব লাগিব ক্লাছ 1 ক্লাছ 2 class 3 class 4 class 5 আবার আপার প্রাইমারি যিসকল শিক্ষক তেওঁলোকৰ নিজৰ ক্লাছসমূহ ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব সাবজেক্ট প্ৰত্যেককে নিজে নিজে পঢ়োৱা বিষয়সমূহ ইয়াৰ পৰা নিৰ্বাচন কৰি ল'ব লাগিব এদৰে সিলেক্ট কৰাৰ পাছত আমি এই সাবমিট বাটনটোত ক্লিক কৰিব লাগিব এতিয়া এই পৃষ্ঠাটো আমাক দেখুৱাব ওয়েলকাম টু দীক্ষা ইয়াত আমি এনেদৰে কেইটামান অপচন দেখা পাম টিচাৰ ষ্টুডেন্ট পেৰেন্ট স্কুল হেড অৰ অফিচিয়েলস আৰু একেবাৰে তলত আদাৰ দেখাব এই ভিডিওটোত আমি বিশেষভাৱে শিক্ষকসকলে কিদৰে ৰেজিষ্টাৰ কৰিব সেই সম্পৰ্কীয় গতিকে আমি টিচাৰ অপচনটোত আমি সিলেক্ট কৰিম তাৰ পাছত এনেদৰে তললৈ যোৱাৰ পাছত কন্টিনিউ বাটনটো আমি দেখা পাম ইয়াত ক্লিক কৰিব লাগিব তাৰ পাছত এনেদৰে এটা পৃষ্ঠা আমাক দেখুৱাব ইয়াত আমাৰ নামটো ওলাব ৰোল ইয়াত আমি যেহেতু টিচাৰ সিলেক্ট কৰি থৈছিলো সেইভাবে টিচাৰ দেখাইছে ষ্টেট আসাম আৰু ইয়াৰ পৰা আমি ডিস্ট্ৰিক্ট নিজৰ কৰ্মৰত বিদ্যালয়ৰ যিখন জিলাৰ অন্তৰ্গত সেই আমি ইয়াৰ পৰা নিৰ্বাচন কৰি ল'ব লাগিব তাৰ পাছত আমি পুনৰ চাই লম আমি সকলো ঠিকে আছে নে নাই তাৰ পাছত আমি এই সাবমিট বাটনটোত ক্লিক কৰিব লাগিব use national teachers platform for India free available on Play Store এতিয়া যদি কোনোবাই দীক্ষা এপটো ইনষ্টল কৰা নাই তেতিয়া মেছেজটো দেখাব তেওঁলোকে ইয়াৰ পৰা গৈ ইনষ্টল এপত ক্লিক কৰি Google Play Store পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিব এই মোবাইলটো যেহেতু কৰা আছে সেইভাবে আমি সেই বিষয় নেদেখুৱাম ভিউ ইন ব্ৰাউজাৰ ক্লিক কৰিছো এনেদৰে আমি দেখা পাম এদৰে আমি টিচাৰ হিচাপে আমি দীক্ষাত নিজে আমাৰ নিজৰ সবিশেষ দি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰো এ আছিল ব্ৰাউজাৰত ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া এতিয়া আমি দীক্ষা এপটোৰ জৰিয়তে কিদৰে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰি সেয়া চাম যিসকলে দীক্ষা এপটো ইতিমধ্যে ইনষ্টল কৰি থৈছে তেওঁলোকে দীক্ষা এপটো খুলিব লাগিব আৰু যিসকলে ইনষ্টল কৰা নাই তেওঁলোকে গুগল প্লে ষ্টৰৰ পৰা এপটো ডাউনলোড কৰিব লাগিব প্লে ষ্টৰলৈ যাব লাগিব তাৰ পাছতে ইয়াত DIKSH টাইপ কৰিব লাগিব টাইপ কৰি সাৰ্চ কৰাৰ লগে লগে এপটো দেখুৱাব ইয়াত আমি ইনষ্টল বাটনটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে ডাউনলোড প্ৰক্ৰিয়া আৰম্ভ হ'ব এটা ডাউনলোড হৈ আছে এপটো ইনষ্টলেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে তাৰ পাছত আমাক এনেদৰে দেখাব ওপেন বাটনটোত ক্লিক কৰিব লাগিব এনেদৰে দীক্ষা এপটো খোল খাব দীক্ষা এপটো খোলাৰ লগে লগে আমাক ভাষা নিৰ্বাচন কৰিবৰ বাবে কিছুমান ভাষা দিব ইয়াৰ অৰ্থ হৈছে এইটোৱে যে পৰৱৰ্তী সময়ত আমি দীক্ষাত থকা কন্টেন্ট বিলাক বা তাৰ বাবে কিছুমান ইনষ্ট্ৰাকচন বা কিছুমান বাটন লিংক এইবিলাক আমি কি ভাষাত চাব বিচাৰিম তাৰ বাবে ইয়াত ভাষা নিৰ্বাচন কৰিবৰ বাবে আমাক দিছে ইংলিশটো আমি সিলেক্ট কৰিব পাৰো কাৰণ ইংলিশটো জৰিয়তে আমি বুজি পোৱাত কিছুমান সুবিধা হ'ব কিছুমান বিশেষ শব্দ গতিকে আমি ইংলিশটো সিলেক্ট কৰিম তাৰ পাছত কন্টিনিউ বাটন ক্লিক কৰিম ইয়াত ব্ৰাউজাৰৰ দৰে পুনৰ এই অপচন কেইটা দিছে টিচাৰ ষ্টুডেন্ট হেড টিচাৰ এণ্ড আমি ইয়াৰ পৰা টিচাৰ সিলেক্ট কৰি
যাব লাগিব এতিয়া আমাক এই স্ক্ৰিনটো দেখুৱাব ইয়াত একেবাৰে তলৰ ফালে আমি দেখা পাম বোৰ্ড সিলেক্ট বোৰ্ডত স্পৰ্শ কৰাৰ লগে লগে আমি এই ধৰণে এখন লিষ্ট দেখা পাম ইয়াৰ পৰা আমি ষ্টেট আসাম সিলেক্ট কৰিব লাগিব তাৰ পাছত সাবমিট এতিয়া আমি মিডিয়াম সিলেক্ট কৰিব লাগিব প্ৰত্যেককে নিজৰ নিজৰ মিডিয়াম সিলেক্ট কৰিব পাৰিব ইয়াৰ পৰা আসামিজ বেংগলী আমি আসামিজ সিলেক্ট কৰিম সাবমিট সিলেক্ট ক্লাস এতিয়া প্ৰতিজন টিচাৰে নিজৰ ক্লাস বিলাক সিলেক্ট কৰিব লাগিব 1 2 3 4 5 সাবমিট সেইখিনি কৰাৰ পাছত আমাক এনেদৰে দেখাব এটা মেসেজ দেখাব we have made it easier for you to find content on Diksha the new design makes it easier for you to find content you need and adds a splash of joy to your learning experience if you want to go back to old design Diksha you can always do so from your preferences এতিয়া এই মেসেজটো এই কাৰণে দেখাইছে যে Diksha এপ টো দুটা ডিজাইনত খজোৱা হৈছে এটা সুইচ টু নিউ এক্সপেৰিয়েন্স ইয়াত ক্লিক কৰাৰ লগে লগে আমি ইয়াৰ কন্টেন্ট বিলাক অলপ বেলেগ ষ্টাইলত আমি খজোৱা দেখা পাম ডিজাইনটো অলপ বেলেগ হ'ব আগতে অলপ বেলেগ আছিল আৰু এতিয়া নতুনকৈ অলপ সলনি কৰা হৈছে আমি যদি পুৰণা ডিজাইনটোলৈ যাব বিচাৰো তেতিয়া আমি এই অংশটোত ক্লিক কৰি ইয়াত টাচ কৰিব লাগিব ইয়াত স্পৰ্শ কৰিব লাগিব সুইচ টু ক্লাসিক Diksha এক্সপেৰিয়েন্স ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ পুনৰ পুৰণা ডিজাইনটোলৈ লৈ যাব এতিয়া আমাৰ ভিডিওটোত আমাৰ পুৰণা ডিজাইনটোৱে থাকক এতিয়া আমি ইয়াত ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে বা লগইন কৰিবলৈ হলে ইয়াত যাব লাগিব এতিয়া লগইনত ক্লিক কৰিব লাগিব যি সকলে ব্ৰাউজাৰৰ জৰিয়তে ৰেজিষ্ট্ৰেচন কৰি থৈছে ইতিমধ্যে তেওঁলোকে লগইন উইথ Diksha ক্লিক কৰি এপটোৰ জৰিয়তে নিজৰ প্ৰফাইলত সোমাব পাৰে বা ইয়াত যিখিনি কন্টেন্ট আছে সেইবিলাক চাব পাৰে বা পঢ়িব পাৰে আৰু যি সকলে ৰেজিষ্টাৰ কৰা হোৱা নাই তেওঁলোকে ইয়াত এই অংশটোত ৰেজিষ্টাৰ হিয়াৰ ইয়াত স্পৰ্শ কৰিব লাগিব তেতিয়া আমাক এটা নতুন পেজ দেখুৱাব এই পেজটো আমি ভিডিওটোৰ আগৰ অংশত আমি ব্ৰাউজাৰত কৰোতে ৰেজিষ্ট্ৰেচন কৰোতে যেটো পেজ দেখা পাইছিলো হেতু ইয়াত দেখুৱাইছে ঠিক একেই হ'ব বাকি অংশখিনি আমি ইয়াৰত সিলেক্ট কৰি ইয়াৰ পৰা নিজৰ জন্মস্থানটো নিৰ্বাচন কৰিব লাগিব ইয়াত এতিয়া মোবাইল নম্বৰ ইমেইল এড্ৰেছ এই সম্পৰ্কে ইতিমধ্যে আগৰ অংশটোত কৈ যোৱা হৈছে আমি ইয়াত মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিম ইয়াত নামটো লিখিবলৈ থাকি গৈছিলে নামটো শুদ্ধ বানানেৰে ইয়াত লিখিব লাগিব এই অংশখিনি এতিয়া আগৰ দৰে একেই হ'ব আমি পুনৰ ব্যাখ্যা নকৰো এনেদৰে পাসওয়াৰ্ডটো সৃষ্টি কৰি ল'ব লাগিব এতিয়া এই বক্সটোত আমি ক্লিক কৰিব লাগিব এতিয়া আমি ৰেজিষ্টাৰ বাটনটোত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ তেতিয়া আমাক OTP পেজটো দেখুৱাব এতিয়া আমাৰ যেটো আমি মোবাইল নম্বৰ দিছিলো সেই মোবাইল নম্বৰটোলৈ প্ৰেৰিত হোৱা OTP টো ইয়াত অন্তৰ্ভুক্ত কৰিব লাগিব এতিয়া আমি সাবমিট বাটনত ক্লিক কৰিব লাগিব ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়াটো ইতিমধ্যে সম্পূৰ্ণ হৈছে সেইভাবে আমাক এই পৃষ্ঠাটোলৈ লৈ গৈছে এতিয়া আমি ফোন নম্বৰটো দি আমি লগইন কৰি চাব পাৰো এনেদৰে ওলাব পৃষ্ঠাটো we are getting things ready please wait ঠিক আছে এতিয়া আমাক পুনৰ এনেদৰে দেখাব অপচন বিলাক আমি টিচাৰ সিলেক্ট কৰিম কন্টিনিউ কৰিম বোৰ্ড সিলেক্ট কৰিম state Assam submit medium select কৰিম Assamese submit class select কৰিম 1 2 3 4 5 submit save কৰিম profile updated successfully choose content preference এনেদৰে এখন আমাক লিষ্ট পুনৰ দেখাব state Assam select কৰি থোৱা হৈছে submit district আমি select কৰিম ইয়াৰ পৰা
প্ৰত্যেক শিক্ষকে নিজৰ নিজৰ ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব সাবমিট ব্লক ইয়াতে এটা ব্লক সিলেক্ট কৰিবৰ কাৰণে সেইখন ডিষ্ট্ৰিক্টত থকা ব্লক কেইটা ওলাব ইয়াৰ পৰা আমি নিজৰ ব্লকটো সিলেক্ট কৰিম সিপাঝাৰ সাবমিট ক্লাষ্টাৰ ব্লক সিলেক্ট কৰাৰ পাছত আমি সেই ব্লকটোৰ অন্তৰ্গত ক্লাষ্টাৰসমূহ দেখাব মণ্ডল সমল কেন্দ্ৰসমূহৰ এখন লিষ্ট ওলাব ইয়াৰ পৰা আমি নিজৰ মণ্ডল সমল কেন্দ্ৰটো নিৰ্বাচন কৰি লম সাবমিট তাৰ পাছৰ পৰ্যায়ত আমাক স্কুলৰ এখন লিষ্ট ওলাব স্কুলৰ পৰা আমি নিজৰ প্ৰত্যেক শিক্ষকে নিজৰ স্কুলখন ইয়াৰ পৰা সিলেক্ট কৰি ল'ব পাৰিব সাবমিট এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পাছতে আমি সাবমিট বাটনটোত ক্লিক কৰিব লাগিব ঠিক আছে আপোনাৰ প্ৰফাইল আপডেটেড সাকসেসফুলি এতিয়া আমাৰ প্ৰফাইলটো সম্পূৰ্ণ হৈ গৈছে আমাৰ লগইনো সম্পূৰ্ণ হৈছে আপুনি লগইন ডিটেইলছ চাবৰ বাবে সবিশেষ চাবৰ বাবে এই অংশটোত ক্লিক কৰাৰ লগে লগে এনেদৰে নিজৰ নামটো ওপৰত দেখা পাব বা আপোনাৰ প্ৰফাইলটোৰ সবিশেষ চাবৰ বাবে এই অংশটো এনেদৰে এটা আইকন দেখা পাব এই অংশটোত ক্লিক কৰাৰ লগে লগে নিজৰ নাম সহ আপুনি দিয়া সবিশেষ ইয়াত দেখা পাব নিজৰ নাম এনেদৰে ওলাব স্কুলখনৰ নাম ইয়াত ওলাব সম্পূৰ্ণ ডিটেইলছ বিলাক ইয়াত ওলাব বা ইয়াত যদি কিবা ভুল থাকে তেতিয়া এডিট অপচনত গৈ আপুনি নিজে সেইখিনি শুদ্ধ কৰি ল'ব পাৰিব যদি কোনো ধৰণৰ ভুল নাথাকে তেনেদৰে থাকিবলৈ দিব পাৰিব বা যিসকলে ফোন নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে যদি নিজৰ ইমেইল আইডি দিব বিচাৰে ইয়াত প্ৰফাইলটোত দীক্ষা প্ৰফাইলত তেন্তে এড ইমেইল এড্ৰেছত গৈ ইয়াত নিজৰ ইমেইল আইডিটো লিখিব লাগিব এই অংশটোত তাৰ পাছত সাবমিট কৰিব লাগিব আমি কেনসেল কৰি দিছো এইদৰে আমি দেখা পাম এতিয়া তলত আৰু দুটামান আইকন আছে এইকেইটা আমি দেখা পাইছো ইয়াত ক্লিক কৰাৰ লগে লগে আমি প্ৰতিটো ক্লাছৰ আমি সিলেক্ট কৰি দিয়া প্ৰতিটো ক্লাছৰ কিছুমান কন্টেন্ট দেখা পাম এই আইকনটোত ক্লিক কৰাৰ লগে লগে আমি পঢ়িবলগীয়া আমাৰ যিখিনি কোৰ্স দিছে আমাক শিক্ষকসকলক যিখিনি কোৰ্স দিছে সেইখিনি ইয়াতে পাম আমি তাৰ ভাগকৈ ইয়াতে ওলাব এনেদৰে আমি দীক্ষা এপ বা দীক্ষা পৰ্টেলটোত আমি নিজে শিক্ষক হিচাপে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ ধন্যবাদ